থিয়েটাৰ বুলি ক'লেই আমাৰ অসমীয়া সমাজখনত এক সুকীয়া স্থান আছে। এই ভ্ৰাম্যমান থিয়েটাৰ অসমৰ চুকে কোণে সকলোৰে মাজত বিখ্যাত। আজি আমি এই ভিডিঅ'টোত অসমৰ থিয়েটাৰ আৰম্ভণি কেনেকৈ হ'ল আৰু ই কেনেকৈ অসমত ইমান পপুলাৰিটি লাভ কৰিলে তাৰ বিষয়ে আলোচনা কৰিম। 1963 চনৰ 2 অক্টোবৰ তাৰিখে পাঠশালাত প্ৰথমখন ভ্ৰাম্যমান থিয়েটাৰ মঞ্চস্থ কৰা হৈছিল। অসমৰ বিভিন্ন ঠাইত গৈ নাটক কৰা প্ৰথমখন থিয়েটাৰ আছিল কোহিনুৰ থিয়েটাৰ, যাৰ প্ৰযোজক আছিল অচ্যুত লহকৰ। সেইকাৰণেই তেওঁক ভ্ৰাম্যমান থিয়েটাৰৰ জনক বুলি কোৱা হয়। তেওঁ নাচ, গান, ড্ৰামা আৰু কমেডিৰে নাটকসমূহ ইমান ধুনীয়াকৈ বনাইছিল যে তেওঁৰ থিয়েটাৰসমূহ অসমৰ ৰাইজৰ মাজত প্ৰথম বছৰতেই বহুত জনপ্ৰিয় হৈ উঠিছিল। অচ্যুত লহকৰে বিহাৰ, পশ্চিমবংগ আৰু ইউপিতো থিয়েটাৰ কৰিছিল। তেওঁৰ থিয়েটাৰে তেতিয়াৰ দিনতেই বাৰ্ষিক প্ৰায় 10 কোটি টকাৰ ব্যৱসায় কৰিছিল। এই থিয়েটাৰৰ উদ্যোগটো গঢ়ি উঠাৰ ফলত বহুতো অসমীয়া কলা কৌশলীয়ে এখন মঞ্চ পাইছিল, য'ত তেওঁলোকে নিজৰ প্ৰতিভা দৰ্শকৰ আগত দেখাব পাৰিছিল। এতিয়া অসমত প্ৰায় 30টাতকৈ অধিক ভ্ৰাম্যমান থিয়েটাৰৰ দল আছে আৰু ইয়াৰ অধিকাংশই পাঠশালাত অৱস্থিত। তেওঁলোকে বছৰৰ প্ৰায় 5 মাহ ধৰি অনুশীলন কৰে আৰু বাকী 7 মাহ অসমৰ বিভিন্ন ঠাইত গৈ তেওঁলোকৰ নাটক প্ৰদৰ্শন কৰে। এই থিয়েটাৰসমূহ সেই সময়ত যথেষ্ট জনপ্ৰিয় হৈছিল, কাৰণ সেই সময়ত অসমৰ ৰাইজৰ কাৰণে মনোৰঞ্জনৰ বেলেগ একো সুবিধা নাছিল। না এতিয়াৰ দৰে ঘৰে ঘৰে টেলিভিছন আছিল, না এতিয়াৰ দৰে সকলোৰে হাতে হাতে মোবাইল ফোন আছিল। That's it for today. এই ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰি জনাওকচোন। যদি আপুনি এই চেনেলটোত নতুন তেন্তে চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি লওক। এই ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ। লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে। জয় আই অসম।